গ্ৰহণ কৰাংগৈ। প্ৰভু, মোৰ ৰাজসিংহাসনৰ কোনো প্ৰয়োজন নাই। মোৰ মাত্ৰ কামনা জনমে জনমে তোমাৰ চৰণ কেৰি থাকিবলৈ। প্ৰভু, মোক বিমুখ নকৰিবা প্ৰভু। ধ্ৰুৱ, তুমি পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰাংগৈ। মই তোমাক কৰিছো আশীৰ্বাদ। চৈধ্য ভৱনৰ ওপৰে উত্তৰ দিশে তোমাৰ স্থান হ'ব। তুমি সকলো নক্ষত্ৰৰ অধিপতি হবা। ভৱিষ্যতে মানৱৰ মানৱ পথ তুমি ধ্ৰুৱ তৰা হৈ জিলিকি থাকিবা। যুগে যুগে তোমাৰ দৰ্শনে এক মাংগলিক ক্ষণৰ ঘোষণা কৰিব। ভাল প্ৰভু, আপোনাৰ আজ্ঞা পালি যাওঁ মই নিজ ৰাজ্যলৈ। তথাস্তু। দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা, ঈশ্বৰৰ লীলাইটো সৰ্বজনে দেখা। ভকতে হে হৃদিমূল জানিবা নিশ্চয়। ভকত জনৰ জানা আমি হে হৃদয়।